देसी देसी ना बोलिया कर छोरी रे इस देसी की फैनिया दुनिया हो रही रे देसी देसी ना बोलिया कर छोरी रे इस देसी की फैनिया दुनिया नमस्कार राइजসকল আজি মই আপোনালোক কেবি লাইভলৈ স্বাগতম জনাইছো এক বিশেষ কাৰণত কাৰণ এইটোই যে অসমত দৈনন্দিন সংঘটিত বলৎকাৰৰ ওপৰত অসমৰ ৰাইজ কিমান সজাগ এই সন্দৰ্ভত আমি দুজন বিশিষ্ট ব্যক্তিক মতামত দাঙি ধৰিবলৈ আমন্ত্ৰণ জনাইছিলো আৰু তেওঁলোক দুজন আমাৰ মাজত এতিয়া উপস্থিত হৈছে আপোনালোকে সেই দুজন ব্যক্তিকে চিনি পায় এজন হল আমাৰ পাগল লাইভৰ সাংবাদিক কলিতা দা আৰু এজন গুগলতকৈ টেলেন্টেড আমাৰ গুগলিষ্ট গাদেশ্বৰ বেজবৰুৱা আপনার কলকাতা আমার মাজত আমার নিমন্ত্রিত অতিথি দুজন আপনার মাজত উপস্থিত হয়েছেহি আর দুজন এতিয়া আমি মূল কথালৈ আহো এতিয়া কবলৈ গলে আমি সঁচাই পহুৰূপী মানুহ নে মানুহৰূপী পহু আমি নিজকে জীৱশ্ৰেষ্ঠ বুলি কৈ জানো আমি নিজকে লাজ দি থকা নাই নে কি কয় কলকাতা এজন পিতৃতুল্য ব্যক্তিয়ে নিজৰ জীয়ৰী তুল্য ছোৱালী এজনীক মৰমত চুমা খায় তাতেই আপোনালোকে দেখিছে এছাম সজাগ নাগৰিকে তথা মিডিয়াৰ ইমান হাল্লা কিন্তু দিনে দিনে বাঢ়ি অহা অসমত বলৎকাৰৰ ওপৰত এতিয়া আমাৰ অসমৰ নাগৰিক কিমান সজাগ এতিয়া আপোনালোকে কেনেকুৱা বা মতামত দিয়ে আমাৰ ৰাইজে কেনেকুৱা মতামত দিয়ে হয় মোৰ মতে এইটো আমাৰ সঁচাই আমি মানিবলগীয়া কথা কাৰণ অলপ দিন আগত এটা নিউজ পাতিছিল যি এজন সিংগাৰ আছিল তেওঁৱে এজন নিজৰ জীয়ৰী তুল্য এজনী ছোৱালীক মৰমতে চুমা খাইছিল তাতে আমি সকলোৱে হাহাকাৰ লগাইছোঁ এছাম মানে ৰাইজে আমাৰ হাহাকাৰ লগাইছিল কিন্তু আজি আমাৰ অসমত ডেইলি বুলি ক'ব লাগিব সদায় হৈছে আমাৰ একদম সৰু সৰু কণমানিক আমাৰ বলৎকাৰ কৰি আছে গতিকে আমি সঁচাই অন্ধ হৈ পৰিছোঁ কাৰণ য'ত আমি লাগিব লাগে ত'ত আমি লাগা নাই আৰু য'ত লাগিব নালাগে ত'ত আমি লাগি আছোঁ এজন বিশিষ্ট ব্যক্তি অসমৰ গৌৰৱ কঢ়িয়ানা এজন গায়ক তেওঁ সৰু এটা কথাতে আমি সকলো হাহাকাৰ কৰি মৰিছোঁ কিন্তু আমি এইটো টপিকত কিন্তু কোনোৱে এটা মাত দিয়া নাই আজি যিজনে বলৎকাৰ কৰিছে তেওঁক আজি আমি কিয় শাস্তি দিব পৰা নাই আজি কিয় আমি ওলাই আহিব পৰা নাই অসমৰ বিভিন্ন দল আছে সংগঠন আছে আজি কিয় ওলাই আহিব পৰা নাই কিয় মাত মাতিব পৰা নাই আজি কিয় মাত মাতিব পৰা নাই আমাক সেইটো লাগে হয় কলিতাদাই আমাৰ মাজত এটা বহুত ধুনীয়া কথা কৈছে সঁচাই যেতিয়া এজন মানে আমাৰ ছিংগাৰজন বুলি ক'ব লাগিব তেওঁ যেতিয়া নিজৰ জীয়ৰী তুল্য ছোৱালীজনী এটা মৰমত চুমা আহিছিল তেতিয়াতো আমাৰ গোটেই বহুত মিডিয়াবোৰেতো তুলপাৰ লগাইছিল গোটেই অসম তথা গোটেই বিশ্ব বুলি ক'লেও ভুল নহয় চবতে তুলপাৰ লগাইছিল আৰু কিছুমান বহুত বিশিষ্ট ব্যক্তিও আছে সাংবাদিকো আছে তেওঁলোকেও বহুত তুলপাৰ লগাইছিল কিন্তু এতিয়া তেওঁলোক ক'ত নিস্তব্ধ কিয় তেওঁলোক পইচাৰ পিছত যাই আছে নেকি এতিয়া যিবিলাক ধৰ্ষণ হৈছে কি সেইবিলাকত কি তেওঁলোকে পইচা নাপায় নেকি নে তেওঁলোক কিবা অভিগন দি আছে হয় এইটো আমি ব্যৱসায় বুলিয়ে ক'ব লাগিব কাৰণ ব্যৱসায়ক লৈ আমাৰ সকলো টপিক ওলাই বুলি আমি ক'ব লাগিব আমি মানি ল'ব লাগিব কাৰণ আমাৰ যিবোৰ গুৰুত্বপূৰ্ণ আমাৰ টপিক আছে সেইবোৰত আমি কোনো গুৰুত্ব দিয়া নাই হয় একদম কলিতাদা আপুনি বহুত ধুনীয়া কথা ক'লে সঁচাই এতিয়া আমাৰ দৈনন্দিন এজন ছোৱালী বা জীয়ৰী কাৰোবাৰ মা ভণ্টি হয়তো আপোনাৰ হ'ব পাৰে হয়তো অহাকালিলৈ আমাৰো হ'ব পাৰে দৈনন্দিন ৰেপ হৈ আছে তেতিয়া এইবিলাক মানুহ ক'ত শুলে নেকি তেওঁলোক নে এতিয়া তেওঁলোক কুম্ভকৰ্ণ নিদ্ৰাত পৰি আছে ক'ত তেওঁলোক উঠি আহক তেওঁলোক আৰু তেওঁলোক বুলি নহয় আমি উঠিব লাগে সমূহ ৰাইজক কৈছোঁ আমি সদায় সজাগ হ'ব লাগে এতিয়া যে আপুনি এটা ভাল কুৱেশ্যন সুধিছে ভাল মতামত দিবলৈ মোক আগবঢ়াই আনিছে গতিকে আজি মই মানে অসমীয়া বুলি ক'বলৈ মোৰ নিজকে লাজ লগা হৈছে হয় এজন অসমীয়া বুলি ক'বলৈ মোৰ লাজ লগা হৈছে কাৰণটো কি আপোনাক কওঁ যে যিজন অসমীয়া ছিংগাৰে বাহিৰত আমাৰ অসমৰ নাম উজ্বলাই আছিল তেওঁক আমাৰ অসমৰ মানুহে যি ডুবাইছে এটা সৰু সামান্য এটা চুমাৰ কাৰণে আজি অসমৰ মানুহে তেওঁক ডুবাইছে হয় কিন্তু যিটো কথাৰ কাৰণে অসমখন ডুবি আছে কিন্তু সেইটো কাৰণে অহা নাই হয় এই ঘটনাটো ক'ত হৈছে অসমত হৈছে কি নাই সেইটোৰ কাৰণে কিন্তু অসমবাসী আগবাঢ়ি অহা নাই হয় কিন্তু এটা সামান্য কথাৰ কাৰণে আগবাঢ়ি আহিছিল এইটো কিহৰ কাৰণে মইতো আপোনাৰ পৰা জানিব বিচাৰিম কিহৰ কাৰণে এনেকুৱা হৈছে আমাৰ ৰাষ্ট্ৰীয় চেনেলবোৰ ক'ত গ'ল কি আমাৰ অসমখন কি ভাৰতত নপৰে নেকি আজি ৰাষ্ট্ৰীয় চেনেলবোৰে কিয় ডাঙৰ লেকচাৰ মাৰি পেলাই ক'ব নোৱাৰে যে আজি এইবোৰ বন্ধ কৰক হয় আমাৰ ৰাষ্ট্ৰীয় চেনেলবোৰ আজি কিয় নিমাত আমাক সেইটো লাগে
আজি ৰাষ্ট্ৰীয় চেনেল মই ৰাষ্ট্ৰীয় চেনেলৰ কথা ক'ব যোৱা নাই হয় এইটো অসমৰ কথা অসমৰ চেনেলবিলাক আজি ক'ত লুকাই আছে হয় কাৰণ ৰিচেণ্টলি এটা নিউজ ওলাইছিল পাপনৰ বিৰুদ্ধে হয় তেতিয়া মই বাহিৰৰ চেনেলৰ মই কথা নকওঁ আমাৰ অসমৰ চেনেলকেইটা কিন্তু বেছি এইটো নিউজটো ফাদিল কৰি আছিল হয় বেলেগ নিউজত মই বেলেগ ক'ব নাযাওঁ আমাৰ অসমৰ কথা আমি অসমৰ নিউজত ক'ব যাম অসমৰ নিউজকেইটা কিন্তু বেছি কথা ফাদিল কৰি আছিল কিন্তু আজি ক'ত গ'লে তেওঁলোক আজি কি আছে তেওঁলোকো আছে কিন্তু একেবাৰে মানে নগণ্য টাইপ আৰু যিটো সময়ত মানে পাপনৰ সেইটো ক্ষেত্ৰত যেনেকুৱা এটা দেখাইছিল আৰু কিন্তু এতিয়া তেনেকুৱা মানে একো বিশেষ দেখা পোৱা যোৱা নাই আৰু এইটো আমি বুলি নহয় গোটেই অসমবাসী ৰাইজেও ক'ব লাগিব গোটেই বিশ্ববাসী ৰাইজেও ক'ব লাগিব তাৰপিছত ক'বলৈ হ'লে এতিয়া আৰু বেলেগক দুখী থাকিলেও লাভ নাই আমি সমূহ ৰাইজে আগবাঢ়ি আহিব লাগিব এতিয়া আমি নিজে সজাগ হ'ব লাগিব এতিয়া আমি বেলেগৰ ওপৰত দোষাৰোপ দিও থাকি লাভ নাই আমি নিজে ভাল হ'ব লাগিব আৰু সকলোকে এইটো কথাও কওঁ আৰু নিজৰ আমি মানসিকতাখিনিও সলনি কৰিব লাগিব আজি আমি এজনী ছোৱালীৰ ওপৰত বেয়া নজৰ দিয়া মানে সেইজনী হয়তো অহাকালি হয়তো মোৰ ভণ্টিজনী বা মোৰ মা হয়তো বোৱাৰী আমাৰ ঘৰৰ বোৱাৰীজনীকো হয়তো বেলেগে বেয়া নজৰ দিব আমি এইটো নিজক লৈ নিজৰ ঠাইত ভাবি কিনে চাব লাগিব সকলোখিনি কাম কৰাৰ আগতে অকল আমাৰে কাম নহয় এইটো গোটেই সমগ্ৰ অসমবাসীৰ কাম আৰু আমি সকলো একলগ হৈ একগোট হৈ কিনে উঠি আহিব লাগিব তেতিয়াহে এই ধৰ্ষণ নামৰ মহামাৰীটো একেবাৰে নামো নিচান নোহোৱা হৈ যাব এতিয়া কলিতা দা আপুনি কওক এতিয়া আমি এইটো সমাধান কি হিচাপত পোৱা যায় আৰু আপুনিও কওক আপুনিতো গুগলতকৈ টেলেণ্টেড ন আপোনাৰ পৰাও কিবা এটা ৰাইজে আশা বিচাৰি আছে হয় যে আজি মোৰ বহুত বেয়া লাগিছে এই নিউজটো যে পাইছিলোঁ বহুত বেয়া লাগিছে কাৰণ সামান্য কথা এটাৰ কাৰণে মানুহে বহুত আগবাঢ়ি আহে কাৰণ তেওঁ এজন আমাৰ যিজনে আমাৰ নাম উজ্বলাই আছে তেওঁক বদনাম কৰিবলৈ আগবাঢ়িছে আৰু কিছুমান আছিল ন উকিল নে কিবা আছিল ন তেওঁলোকে আগবাঢ়ি আহিছিল কিন্তু এইটো পাপনৰ কাৰণে আজি কিন্তু আগবাঢ়ি মই আৰু এটা কথা ক'ব বিচাৰোঁ আজি ৰাষ্ট্ৰীয় মহিলা সুৰক্ষা আইন ক'ত আজি তেওঁলোকে সেই নিউজটোতকৈ আজি দুগুণ হাল্লা কৰিব লাগিছিল মোৰ হিচাপত আজি তেওঁলোকে যদি দুগুণ হাল্লা কৰে নেক্সট টাইম সকলোৱে নিমাত হৈ চলিব এই ৰাষ্ট্ৰীয় সুৰক্ষা আইন মানে হ'ল যে নাৰীবিলাকক সুৰক্ষা কৰে আজি আমাৰ দেখোন নাৰী আজি কিয় সুৰক্ষা থাকিব পৰা নাই আজি কিয় অকলে সন্ধিয়া অকলে যাব নোৱাৰে কিয় নোৱাৰে হয় এইটো আপুনি একদম ধুনীয়া কথা কৈছে সঁচাই যেতিয়া আগৰ ঘটনাটোত বহুত দেখা গৈছিল আমাৰ শিশু সুৰক্ষা আইন মহিলা সুৰক্ষা আইন লগতে বহুত আমাৰ বাইদেউ আছে উকিলনী বাইদেউ আছে আমাৰ সাংবাদিক দাদাও আছে বহুত কেইজন তেওঁলোকে মানে ইংলিছো বহুত কৈছিল এতিয়া তেওঁলোক ক'ত তেওঁলোক কাৰণ কিয় যেতিয়া সেইটো ঘটনাত ন আমাৰ গোটেইকেইটা নিউজ চেনেলে প্ৰায় গোটেইকেইটা বুলি ক'ব লাগিব দুটামান নাই চাগে তো তেওঁলোকে তোৰপাল লগাইছিল তেতিয়া কি সেইজন কি পাপন ডাঙৰ ব্যক্তি আছিল কাৰণে কি তেওঁ TRP লাগে কাৰণে তেওঁলোকে ইমান তোৰপাল লৈ আহিছিল আজি এজন হাজিৰা কৰা মানুহৰ ছোৱালী এজনে ধৰ্ষণ হোৱা মানে কি তেওঁলোকৰ পৰা একো নাপাব তেওঁ বিখ্যাত মানুহ নহয় সেইটো মানে TRP নাপায় সেইটো মানে তেওঁলোক একেবাৰে নিচুপ হৈ আছে কিয় এনেকুৱা কিয় হৈ আছে কি তেওঁলোক মানুহ নহয় নেকি তেওঁলোক কি জীয়াই থকা অধিকাৰ নাই তেওঁলোক কি মানে ধৰ্ষণৰ কাৰণে যোগ্য নেকি তেওঁলোক হয় আমি আপুনি সঁচাই ভাল মন্তব্য এটা দিছে আমি সকলোৱে সজাগ হ'ব লাগিব এই ক্ষেত্ৰত আমি সকলো ওলাই আহিব লাগিব কাৰণ আমাৰ ডাঙৰ মানুহ সকলোকে আশা কৰিব নোৱাৰোঁ আমি সাধাৰণ মানুহখিনি আমি ওলাই আহিব লাগিব হয় নে নহয় কাৰণ ডাঙৰ মানুহবোৰ কেৱল তেওঁলোক বিজনেছৰ ওপৰত গুৰুত্ব দিয়ে তেওঁলোকে কেৱল বিজনেছৰ ওপৰত গুৰুত্ব দিয়ে গতিকে আমি সকলোৱে সাধাৰণ মানুহখিনি আমি আগবাঢ়ি আহিব লাগিব আৰু মই এটা কথা ক'ম যে ৰাষ্ট্ৰীয় সুৰক্ষা আইন এনেকুৱা ধনী বা দুখীৰ কাৰণে বনোৱা নাই যে ধনীবিলাকে পাব দুখীয়াবিলাকে নাপাব সমান হ'ব লাগে ৰাষ্ট্ৰীয় সুৰক্ষা আইন হয় কি নাই হয় যিখিনি মানে ধৰক ধনী মানুহ ছোৱালী যিখিনি পায় দুখীয়া মানুহ ছোৱালীখিনি হ'ব লাগে সমান চকুৰ কাৰণে আইন সমান হয় তো ইয়াত কোনো ধনী দুখীয়া কোনো হেৰি নাই চকুৰ কাৰণে আইন সমান হয় আপোনালোক দুজনৰ পৰা মতামত ল'বলৈ আকৌ আহি আছোঁ এটা খন্তেক বিৰতি লওক আৰু বিৰতিৰ পিছত আহি আছোঁ আপোনালোকৰ মাজত KB লাইভলৈ বিৰতিৰ পিছত আমি আপোনালোকৰ মাজত আকৌ উপস্থিত হৈছোঁ এতিয়া আমি বিশেষ দূৰলৈ নাযাওঁ এতিয়া ধৰ্ষণকাৰীৰ বিৰুদ্ধে কেনেকুৱা ধৰণৰ শাস্তিমূলক ব্যৱস্থা কৰিব পাৰে তাৰ ওপৰত আপোনালোক দুজনৰ মতামতটো ৰাইজক জনাবলৈ পালে হয় যে ধৰ্ষণকাৰীক মোৰ মতে ফাঁচি দিব লাগে তেওঁ মৰিব লাগে থাকি লাভ নাই তেতিয়াহে আমি সকলোৱে হেৰি কৰি অলপ খাব নাৰীবিলাক সজাগ তেতিয়াহে হ'ব যদি শাস্তিটো দিয়া যায় হয় তেওঁলোকক ফাঁচি দিয়াটো সঁচাই মোৰ মতো তেওঁলোকক ফাঁচি দিব লাগে সকলোকৈ ডাঙৰ যিমান আছে সকলোকৈ দণ্ডনীয় যিমান ডাঙৰ দণ্ডনীয় আছে তেওঁলোকক দিব লাগে মোৰ হিচাপত মোৰ মতে দণ্ডনীয় শাস্তি বুলি কথা নাই যাৱজ্জীৱন দিব নালাগে মোৰ মতে ডাইৰেক্ট ফাঁচি দিব লাগে হয় ডাইৰেক্ট ফাঁচি দিলে মেলে নাই আৰু কাৰণ এজন ছোৱালীৰ জীৱন ধ্বংস কৰিছে
সেই জীৱনটো ঘূৰাই নাপায় কোনো হয় তেওঁৰ জীৱনটো ঘূৰাই নাপায় সেনেকৈ দিব লাগে ফাঁচি দিব লাগে এতিয়া আমি আপোনালোক দুজনকে ধন্যবাদ জনাওঁ আপোনালোক দুজনে ধৰ্ষণকাৰীৰ বিৰুদ্ধে কেনেকুৱা ধৰণৰ শাস্তিমূলক ব্যৱস্থা ল'ব লাগে সেইটো আমাৰ ৰাইজৰ আগত দাঙি ধৰিলে সঁচাই আপোনালোক দুজনকে আজি এই প্ৰেক্ষাপটত মাতি বহুত ভাল কাম কৰিছোঁ আজি সঁচাই আমাৰ এই শ্ব'টো চাই সমূহ অসমবাসী ৰাইজ তথা গোটেই যিবিলাক ভিউৱাৰ্ছ আছে সকলোৱে এক সজাগ হ'ব বুলি আশা থাকিল এতিয়া ৰাইজ বেলেগ নকওঁ লাষ্ট আমি সেই পৰ্যায়ত উপনীত হওক আমি এতিয়া আগৰ শ্লোগান আমি সলনি কৰিবৰ টাইম হ'ল আগতে হৈছে আমাৰ বেটি বচাও বেটি পঢ়াও এতিয়া আমি নতুন বন্ধা হাতত লৈছোঁ এতিয়া বেটাক বুজাও নামানিলে চৰ দিয়ক হয় এইটো সঁচাই আমাৰ শ্লোগানটি সলনি কৰিবৰ হ'ল গতিকে আমি সকলোৱে আমাৰ শ্লোগানটি মানিব লাগিব নতুন শ্লোগানটি গতিকে চৰহদক মানে চৰহদক অলপ বেলেগকে ক'ব লাগিব নামানিলে একদম ফালাফলি দিব লাগিব আৰু বেলেগ সেইটো পিছত হ'ব আৰু নামানিলে সেইটো নিজৰ মাক দেউতাক তথা পৰিয়ালৰ অভিভাৱকে কৰিব সেইটো যি কৰে এতিয়া ৰাইজ আমি আপোনালোকৰ মাজৰ পৰা বিদায় ল'বলৈ সময় হ'ল যদি আপোনালোকে সহায় সহযোগিতা কৰে তেনেহ'লে পৰৱৰ্তী পৰ্যায়ত আমি আকৌ কাৰেণ্ট ভিউজৰ ওপৰত আপোনালোকৰ মাজত আহিম কেবি নিউজৰ কেবি লাইভৰ ভিডিঅ' লৈ তেতিয়ালৈকে চাই থাকক কেবি লাইভ আমাৰ নতুন প্ৰচেষ্টা আমাৰ কেবি নিউজ আপোনালোকে আমাৰ কাৰেণ্ট ভিডিঅ'ৰ ওপৰত এই ভিডিঅ'বোৰ বনোৱা হ'ব নেক্সট আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিব ৰিচেণ্টলি নিউজৰ ওপৰত গতিকে তহঁতে কিবা কৈ দে আমাৰ এইটো ভিডিঅ' আপোনালোকৰ পৰা কোনো লাইক ভিউজ পাবৰ কাৰণে নহয় এইটো এক জাষ্ট প্ৰচেষ্টা আৰু যাতে এতিয়া দৈনিক দিনক দিনে বাঢ়ি অহা ধৰ্ষণৰ বিৰুদ্ধে আমি যাতে এখোজ আগুৱাই যাওঁ আপোনালোকে আমাৰ সহযোগিতা কৰক হয়তো ইয়াৰ ফলত কিবা এটা ভালেই হয় হয়তো আৰু কাৰোবাৰ ভণ্টি বা মা হয়তো বোৱাৰী বাচিয়ে যায় তাৰ কাৰণে আপোনালোকে ভিডিঅ'টি শ্বেয়াৰ কৰক যিমান পাৰে শ্বেয়াৰ কৰক সমূহ অসমবাসীক দেখুৱাওক সকলোৱে যাতে আগবাঢ়ি আহে আমাৰ এইখিনিয়ে ক'বলগীয়া আমাক মানে কোনো ধৰণৰ ভিউ নাংগে ছাবস্ক্ৰাইবাৰ নাংগে আমাক কেৱল ভিডিঅ' শ্বেয়াৰ কৰক আৰু যদি আপোনালোকৰ মতামতখিনি আমাৰ কমেণ্ট ছেকশ্যনত জনাওক আমি সেইখিনিয়ে বিচাৰোঁ ধন্যবাদ জয় আই অসম জয় আই অসম বেটাক বুজাওক নহ'লে চৰ সোধাওক Save the girl. Save the nation. Save the society. Watching Taruben Boys video. Yeah. Jai Ahom. Jai Ahom. देसी देसी ना बोलिया कर छोरी है